Hello guys, welcome to my blog. তো গাইজ পথাৰলৈ আহিছোঁ। আমাৰ পথাৰৰ কাম চলি আছে, মানে ধান ৰোৱা চলি আছে। এইফালে ৰোৱনী বিধান তোলা হৈ আছে। তো গাইজ এতিয়া সময় পথাৰ সেউজীয়া কৰাৰ, তো তাৰেই কিছু দৃশ্য এই। তো যিয়ে নহওক গাইজ, ব্লগটো শেষলৈকে চাওক আৰু কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাব গাইজ। তো গাইজ দুপৰীয়াৰ সময়, দুপৰীয়াৰ চাহকাপ চাহ পানী অকণমান ৰেষ্ট। তো সকলোৱে চাহ পানী খাই আছে। তো গাইজ এয়া হ'ল মোৰ ভাতিজা, ডাঙৰ দাদাৰ। কিন্তু ইফালে চা তই একবাৰ, ইফালে চা তই, ইফালে চা, ইফালে চা, চ বেৰাও। তো ভতিজা আৰু মই এতিয়া ঘৰলৈ যাব ওলাইছোঁ, মানে আৰু। তো ফটো ভিডিঅ' বনাই গৈ আছোঁ। কি কৰিবা আৰু গাইজ। বাৰিষাৰে বৰষা হোৱা বুকুতে নামিতো চোৱা। কিন্তু হয় কিন্তু এবাৰ চা একবাৰ। হেল্ল' গাইজ, এই পড়বি চাবি। বগাকৈ বগলী বহলাই বহিছে বুলুকাত বিয়লি বেলা। বকুল বাগৰিছে বব চাবনতে বুকনি বোলাম গৈ বেলা। আমি জোনাকী মন, আমি জোনাকী মন। আইও আইও মেলি গ'ল। তো গাইজ আজিৰ ব্লগটো এইখিনিয়ে। তো নেক্সট ব্লগত লগ পাম। বাই বাই, ধন্যবাদ।